কবিতাৰ শিৰোনাম প্ৰেমৰ দস্তাবেজ। নিজানত বহি প্ৰেমৰ কবিতা শুনো, গুণগুণাও প্ৰেমৰ প্ৰতীকস্বৰূপ মুমতাজ শ্বাহজাহানৰ অমৰ প্ৰেমৰ অলিখিত গাথা। জংকী পানৈয়ে প্ৰেমৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল আৰু খোদিত হৈছিল বুৰঞ্জীত এক নতুন পৃষ্ঠাৰ। ৰমিঅ' জুলিয়েটে প্ৰেমৰ খাতিৰত বিপান কৰি সঁপি দিছিল নিজকে এজনে আনজনৰ ওপৰত, এক অজান দেশৰ গোপন অস্তিত্বৰ বুকুত, আৰু জন্ম হৈছিল পুনৰ এক শ্বাসৰুদ্ধকাৰী প্ৰেম গাথাৰ। কিন্তু আজি ক'ৰবাত দেখোন হেৰাই গ'ল সঁচা প্ৰেমৰ অলিখিত দস্তাবেজ। সস্তীয়া প্ৰেমে দেখোন বুৰঞ্জীৰ পৃষ্ঠাৰ প্ৰেমত কলংকৰ বৰফ দিলে। এতিয়া আৰু বুৰঞ্জীত নতুনত্বৰ প্ৰৱেশ নঘটিব, নুলুটিয়াব ভৱিষ্যত প্ৰজন্মই একবিংশ শতিকাৰ কোনো অমৰ প্ৰেম কাহিনী।